মাইনাক ভালে ৰাখিবা। হাঁহি দিয়া আকৌ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু মই প্ৰেৰণাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মনটো বহুত বেছি ভাল লাগি আছে। মই আপোনালোকক লাষ্ট ভিডিঅ' এটা দেখাইছিলোঁ, আপোনালোকৰ মনত আছেনে? পাপা অসুস্থ হৈ আছিল অলপ, আৰু আমি এইকেইদিন গুৱাহাটীতে আছিলোঁ, পাপা এডমিট হৈ আছিল কাৰণে। চ' আজি ফাইনেলি পাপাৰ ডিচাৰ্জ আছে। চ' উই আৰ ভেৰি হেপ্পী টুডে। আৰু বহুত দিন হ'ল দিয়কচোন ইয়াত থকা, ঘৰখনো ইমান দিন যোৱা নাই। চ' মনটো ভাল লাগি আছে। আৰু এতিয়া কাগজ পাতিবোৰ কৰি লওঁগৈ। বহুত দীঘলীয়া প্ৰচেছ আছে, ডিচাৰ্জৰ প্ৰচেছ বহুত দীঘলীয়া। মানে এতিয়া কাগজ পাতি কৰি লওঁ, একদম সন্ধিয়া হ'বগৈ চাগে। আৰু আহি আছে মা দেউতাহঁতকো লগ পাম, আপোনালোকক সকলো দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। কিন্তু ইয়াৰ আগতে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব, কিয়নো বেল বাটনটো প্ৰেছ কৰিলেহে মোৰ নতুন ভিডিঅ'ৰ আপডেট আপোনালোকে সকলোতকৈ সোনকালে পাব। চ' চাই থাকক সকলো। কাগজ পাতিবোৰ কৰি হৈছেহি, আৰু অলপ কিবা এটা কাম আছে, অলপ সময় লাগিব। আৰু ইপিনে মা দেউতাহঁতো আহি পাইছেহি। বস্তুবোৰ পেকিং কৰি হৈ গ'ল। এতিয়া ফাইনেলি যাবলৈ পাৰ্মিশ্যন দিলে। আৰু হস্পিটেলত আমাৰ সৰু ফেমিলিটো এয়া চাওক, চবৰে মন চন বেয়া, যামগৈ কাৰণে এবাৰ চিনাকি কৰি দিওঁ চবৰে লগতে। মনত পৰিব দেই চবলৈকে। এই বাহঁতক আৰু আইতাহঁতক মানে বহুত বেছি মিছ কৰিম, আৰু বহুত বেয়াও লাগিছে যামগৈ কাৰণে। পিছত এয়া আংকলহঁত আছে। মানে আমি ইমান দিন থাকি 14 দিন আছোঁ ন, আমি পূৰা মানে ফেমিলি টাইপৰ হৈ গৈছোঁ। সেইটো কাৰণে আমি কেবিনো লোৱা নাই, একেলগে থাকিব পাৰি খুব ভাল লাগিছিলে। আৰু এতিয়া বহুত বেয়া লাগিছে। আকৌ লগ পাম ন, ফোন নাম্বাৰ লৈছোঁ নহয়, কথা পাতি থাকিম। আৰু আপোনালোকে প্ৰাৰ্থনা কৰিব, বাহঁতৰ পেচেণ্ট আছে, সোনকালে যাতে ৰিকভাৰী হয় আমাৰ নিচিনাকৈ। আকৌ লগ পাম চবেই। বাই বাই। আমাৰ মাইনাক ভালে ৰাখিবা। আইতা লাইক দেই, কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব সকলোৱে কৰি মাইনাক দিব। সকলোৱে ভালে ৰাখিব। বাই বাই। এয়া আংকল আণ্টিহঁতৰ ঘৰ ক'ত আছিলে? পচলিয়াত। আংকল আণ্টিহঁতৰ মানে বহুত মৰম কৰিলে থকাকেইদিন, আৰু বহুত বেছি ভাল লাগে, বহুত বেছি মিছ কৰিম। বাই দিয়ক। মা পাপা দেউতা চব ইয়াত যাব কাকুহঁতি। অঁ ব'লক, ময়ো যাম। বাই বাই দিব নালাগে। সেয়া কাপোৰ কানি লৈ কি কৰি আছা? আছে একদম ভাল হৈ পুৰা একে বেছি হৈ গৈছে, আৰু একদম নাচায় কেমেৰা ফালে। ইমান খঙত থাকে মানে নহয়। গাইজ ভালে ওলালোঁ, আৰু মাহঁত আমাতকৈ অলপ আগতীয়াকৈ ওলাই গ'ল, আগত ৰখিব গৈ চাগে। ফ্ৰুটছৰ বজাৰ অলপো কৰি নিওঁ। ওপৰছে ইমান গৰম পৰিছে, আৰু মানুহৰ বেমাৰ আজাৰো বাঢ়িছে নহয়নে? সেইকাৰণে ফ্ৰুটছ খাব লাগে, আপোনালোকেও খাব। লগতে গ্ৰীণ ভেজো খাব, বিভিন্ন বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। এই পাতকেইটা মাটি দালিৰ লগত খায়। এইটো কি পাত বুলি কয়? শিলপাত। আৰু এইটো কচু থোৰা। আমি যে এইবিলাক নামেই নাজানো, খায়ে থাকো। এইটো কি কচু বাইদেউ? এইটো কি কচু? হা? ভোগ কচু। কলডিল আৰু পচলাও লৈ লৈছোঁ। আইৰণ থকা বস্তু খাব লাগে, আৰু পাপাও আমাৰ ঘৰত যাব, যিহেতুকে পাপাকো খুৱাব লাগিব। ডাক্তৰে এইবিলাক খাবলৈ ছাজেষ্ট কৰিছে কেইদিনমানলৈ। এনেও খোৱা ভাল, কেইদিনমান বুলি নহয়। মই ইয়াত থকা মেক্সিমাম বস্তুৱেই খাওঁ, কচুটোক বাদ দি। পূৰা বজাৰ কৰিছে আৰু
অঁ মা এইবিলাক সঁচাকৈ খাবও লাগে। তোমালোকেহে নোখোৱা আকৌ। ঢেৰ বজাৰ কৰিলোঁ দেই আমি ৰখি পেলাই। আপুনি পেচেণ্ট পূৰা বহি বহি বৰ হৈ গৈছে। কি বন্ধুসকল, চবফালে পানীয়ে পানী, পানী শুকোৱাৰ একদম নাম লোৱা নাই। আৰু যিফালে চাই সেইফালে দেখিব মাছ মাৰি থকা। আমিও অলপ সময় ৰখি মাছ মৰা চাই গ'লোঁ। তথাপি কেতিয়াবা মোৰ মনত ভাৱ হয় আৰু মোৰ বোধেৰে বানপানীৰ ছিজনটোত মানুহে কিমান মানে ডাঙৰ প্ৰজাতিৰ মাছ সৰু সৰুতে জুতি লয়, যেনে বৰালি মাছ, ৰৌ মাছ। কিন্তু কি কৰিব আৰু, বানপানীৰ বাবে মানুহবোৰ এনেদৰে ৰাস্তাত আহি থাকিব লগা হৈছে। কি পৰিস্থিতি হৈ গৈছে চাওকচোন। গোটেই অসমখনৰ পৰিস্থিতি একেবাৰে ভয়াৱহ এতিয়া। আৰু আমাৰ মৰিগাঁৱৰ বিলখনৰ পানী চাওকচোন, শুকোৱাৰ একদম নাম লোৱা নাই। ভগৱানে যেন সকলো সোনকালে ঠিক কৰে, সকলো আগৰ দৰে কৰি তোলে, তাৰেই প্ৰাৰ্থনা তেওঁৰ ওচৰত। বন্ধুসকল, ঘৰ আহি পাই গ'লোহি। মা দেউতাহঁত মানে আমাতকৈ অলপ আগতীয়াকৈ আহি পালেহি। যি কি নহওক ব'লক এতিয়া ভিতৰলৈ যাওঁ। তো গাইজ, ভালে ভালে আহি পালোঁ ভিডিঅ'ক। আৰু এতিয়া গা পা ধুই ফ্ৰেছ হৈ লৈছোঁ। হস্পিটেলৰ পৰা অহাটো আৰু তাতে বহুত কাম ওলাই আছে। মানে এফালে গ'লে আহি পাই বহুত কাম ওলাই থাকে। বাৰু যি কি নহওক, কামবিলাক কাইলৈ কৰিম, মানে কাপোৰ কানি ধোৱাবিলাক। আৰু এতিয়া ৰাতি হৈছে কাৰণে নুধুলোঁ। এতিয়া ভাতত লাগোঁগৈ। মানে ভাত আৰু দাইল হৈ আছে, মাংস বনাওঁগৈ। এতিয়া যাওঁ আৰু আজি পাপাক আমাৰ ঘৰলৈকে আনিলোঁ। মানে থাকি যাওক আৰু, ছোৱালী ঘৰ নাহোঁ নাহোঁকৈ আছিলে দেই। কিবাহে মই কাম আছে। তাকো কি কৰি আছা তুমি? চাওঁ এয়া চাওক, এয়া জামুক, ক'লা জামুকৰ মিছল। এয়া পূৰা একদম জাল চাল দি দিছে। মায়ে চব্জি কাটি আছে। এয়া মায়ে পাপাৰ কাৰণে দালি ভাত বনাই আছে, আৰু এইপিনে মই বনাই আছোঁ। এয়া এতিয়া মানে বেছি মেহনত কৰি নাথাকোঁ আৰু, মাংসখিনিত চিম্পলকৈ বনাম। আৰু ভাত দালিটো হৈয়ে আছে, সেইখিনি বইল হয় মানে মই এয়া খাই লওঁ। কাকুৱে বনোৱা বহুত টেষ্টি হৈছে কিন্তু দেই খাবলৈ। তো খাই লওঁ, চাই থাকক। আৰু আজি মানে ইমান দিনৰ মূৰত ঘৰ আহি পাইছোঁ। চ' ঘৰৰ ভাতকেইটা এইকেইদিন বহুত বেছি মিছ কৰি আছিলোঁ। এতিয়া আজি ভালকৈ খাব লাগিব আৰু জুতি পুতি লৈ পেলাই। আৰু ঘৰৰ ভাতকেইটা লাগে আলু পিটিকাই হওক, সুধা ভাতেই হওক, মানে বহুত বেছি খাই ভাল লাগে। চ' আজি ভালকৈ খাম আৰু বনাই লওঁ। মাংসখিনি ধুনীয়াকৈ বইল হ'ল, এতিয়া কাঢ়ি লওঁ। মাংসখিনি কাঢ়ি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু এতিয়া অলপ সময় থৈ দিম, 5-10 মিনিট। তেতিয়া মাংসখিনি খাবলৈ বেছি সোৱাদযুক্ত হয়। আৰু মই এতিয়া মছলাখিনি ৰেডি কৰি লওঁ, তাৰপিছতে বনাম। আৰু পিনে আলুখিনি ফ্ৰাই কৰি আছোঁ। মই মাংসখিনি সিজাওঁতে অলপ হালধি দি দিছিলোঁ, হালধি আৰু নিমখ। গাইজ, গৰম তেলতে মই আদা নহৰু পেষ্টখিনি দি মাংসখিনি ভাজি ল'লোঁ। আৰু এতিয়া ইয়াতে ৰেড চিলি পাউডাৰ অলপ ছটিয়াই দিছোঁ। লগতে এয়া ঘৰতে বনোৱা গৰম মছলা আচলতে শেষত দিয়ে, তথাপি ইয়াত আমাৰ গোটেইখিনি মছলা মিক্স হৈ আছে, সেইটো কাৰণে অলপ ফ্ৰাই কৰি দি দিছোঁ। এতিয়া পিঁয়াজ দি দিছোঁ, কেঁচা পিঁয়াজ। অলপ সময় ফ্ৰাই কৰাৰ পিছত কেঁচা পিঁয়াজটো দিলে আৰু বেছি ভাল লাগে খাই। মাংসখিনি ভালকৈ ফ্ৰাই হোৱাৰ পিছত এনেকৈ অলপ নেমু ৰস দি দিলোঁ, তেতিয়া লেমনৰ ফ্লেভাৰ এটা আহে। মোৰ হ'লে বহুত বেছি ভাল লাগে খাই। আপোনালোকে কেনেকুৱা পায় জনাবচোন। গাইজ, পাপাৰ কাৰণে একদম ভেজ। এয়া ভাত, দালি, কলডিল আৰু পচলাৰ এখন চব্জি, বাছ ইমানেই। তো গাইজ, মাংস হৈ গ'ল। দেউতা আৰু ভণ্টিহঁতক ভাত দি ল'লোঁ। আৰু এতিয়া মাৰ কাৰণে ৰুটি বনাইছোঁ, মাহঁতৰ লগত একেলগে খাম। ইমান দিনৰ মূৰত আহিছে যেতিয়া ভাত সাজ। মায়ে ভাত নাখায় বাৰু, মাৰ কাৰণে এতিয়া ৰুটি বনাম। মানে মাৰ আজি ব্ৰত আছে, একো নাখাওঁ বুলিয়ে কৈছিলে মায়ে। ভাবিলোঁ আমিও ভাত খাম যেতিয়া, মায়েনো কিয় খালী পেটে থাকিব লাগে। জোৰ জবৰদস্তিকৈ মানে ৰুটিয়ে খোৱা লাগে, নিমখ দি নিদিওঁ মানে। গাইজ, ভাত খাবলৈ বহিছোঁ। আৰু এয়া হৈছে মাংস, আৰু এয়া কলডিল আৰু আলু সিজোৱা, মানে কিবা এটা কৰি বনাইছে আৰু মায়ে বনাইছে।
আৰু এইটো হৈছে বডি আৰু আলু, সেইটো গম পাইছে। আৰু এয়া আচাৰ, এয়া দালি। এতিয়া খাম আৰু তৃপ্তিৰে এসাঁজ ইমান দিনৰ মূৰত। দালিকণ দি লৈছোঁ, এতিয়া খাম। মানে ইমান দিনৰ মূৰত ঘৰৰ ভাত সাজ সঁচাকৈ অমৃত যেন লাগিছে। চব্জি অকণো খাওঁ, মানে দালি মই একদম নাখাওঁ, আজি দালিও খাইছোঁ। মোৰ কোচত আহা, মোৰ কোচত আহা তুমি। বাপৰে, লৈছোঁ ৰ'বা, হেঁপাহ পলুৱাই লৈ ল'ম আৰু। ৰ'বা, এইটো চাওঁ, আমাৰ জীৱটো অথনিৰ পৰা মোৰ কোচত আহিব বিচাৰি আছে। লৈছোঁ আৰু। হাঁহি দিয়া এবাৰ, হাঁহি দিয়া। লৈছোনে নাই কোচত? হাঁহি দিয়া আকৌ। ইমান দিন মই মিছ কৰি আছোঁ, ইমান দিন মিছ কৰি দিছে তোমাক। হা, এতিয়া লৈ থাকিম দেই, লৈ থাকিম। হাঁহি দিয়া আকৌ। হাঁহি দিছে, আপোনালোকক মাতিছে হাঁহি পেলাই, দেখিছে? এইটো আমাৰ গোসাঁই পোৱালিটো। তললৈ পৰি গৈ আছে। গুড মৰ্ণিং এভৰিৱান। কালি ৰাতি শুওঁতে বহুত দেৰি হৈ গ'ল, মানে পিছলৈ ভিডিঅ' বনোৱাৰ মুড নাইকিয়া হৈ গ'ল, চ' ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। ভাবিছোঁ এতিয়া মাহঁতো যাব ওলাইছে, মাহঁতক আপোনালোকক এবাৰ দেখুৱাই লওঁ। মানে কি হ'ল, মাহঁত থাকিব বুলিয়ে ভাবিছিলোঁ আৰু ৰখাইছোঁ, কিন্তু আনফৰ্চুনেটলি মাহঁত থাকিব নোৱাৰে, কিয়নো তাতো ঘৰ এখন অকলে এৰি থৈ আহিছে। চ' যাব লাগিব আৰু, উপায় নাই। বাই, যোৱা। আজি থাকিবই কৈছিলোঁ, থাকিবই পাৰে। এখন আছে কাপোৰ। এতিয়া ঘৰ পৰা খালী হৈ গৈছে, মানে মানুহ অহা দিনা যিমান ভাল লাগে, যোৱা দিনা তাতকৈ বেছি বেয়া লাগে, কিন্তু উপায় নাই, যাবতো লাগিবই। চ' গাইজ, এইখিনি আছিল আৰু। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব, কিয়নো বেল বাটনটো প্ৰেছ কৰি দিলেহে মই বনোৱা সকলো ভিডিঅ'ৰ আপডেট আপোনালোকৰ তাত আহিব। চ' এইখিনিয়ে ভিডিঅ'টো শেষ কৰিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ।